জয় জয় বটদ্ৰৱা বৈকুণ্ঠদূতয়, এহি স্থানে নিজ গুৰু ভৈলন্ত উদয়। সেহি স্থানে নিজ গুৰু পাতিলন্ত হাত, ৰাম নাম মহাৰত্ন বেখাইলন্ত তাত। মধ্যে পদশিলা দক্ষিণে নামঘৰ, মণিকূট গৃহ বান্ধি ৰহিলা শংকৰ। দক্ষিণে জাতৰ দৌল মহাপুৰুষ নিৰ্মিলা, সপ্ত বৈকুণ্ঠৰ চিহ্ন আঁকিয়া দেখাইলা। পশ্চিমে শিলিখা বৃক্ষ হালিয়া আশ্ৰয়, তাহান্তে আউজি গুৰু পুস্তক লিক্ষয়। উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ, মধ্যৰাত্ৰি নমাইলন্ত শ্ৰীমন্ত শংকৰ। চাৰিফালে চাৰি হাতী মহাভক্তগণ, চৈধ্য প্ৰসংগ কৰে নামৰ কীৰ্তন। সেহি স্থানে নিজ গুৰু কৰিলন্ত বাস, কহয় পুৰুষোত্তমে দাসৰো দাস। হয় বন্ধুসকল, আমি সকলোৱে জানো বৰদোৱাৰ বিষয়ে, মহাপুৰুষজনাৰ জন্মস্থান। কিন্তু সেই বৰদোৱা ভাগৰ ভিতৰলৈ এপাক ভুমুকি মাৰি চাওঁ আহকচোন, কি যে মনোমোহা দৃশ্য।